ৰাতি খাবলৈ কি ৰান্ধিবা আজি? তোমাৰ যি মন যায় তাকে ৰান্ধা। কিন্তু কি ৰান্ধিব আজি? তুমি যি ৰান্ধিবলৈ কোৱা। দালি ভাতকে বনোৱা তেন্তে। দালি ভাত দেহতে খাইছো দেখোন। ৰুটি চব্জি বনোৱা। ইহঁত দুটাই নাখাব নহয়। তেন্তে খিচিৰিকে বনাই দিয়া। খিচিৰি খালে মোৰ গেছ হয়, পেটটো খুচি খুচি ধৰে। কণীৰ তৰকাৰীকে বনোৱা তেন্তে। আজি দেখোন মংগলবাৰ। আলু পিটিকা ভাতকে বনোৱা। ৰাতিপুৱাই খালো দেখোন। ৰেষ্টুৰেণ্টতে অৰ্ডাৰ দি দিওঁ তেন্তে। সদায় সদায় বাহিৰৰ খানা নাখাওঁ দেই। ভেজ বিৰিয়ানী। ঘৰত দৈ নাই নহয় ভেজ বিৰিয়ানী বনাবলৈ। মাছ। মাছৰ তৰকাৰী বনাবলৈ বহুত টাইম লাগি যায়। এটা কাম কৰা, মেগীকে বনাই দিয়া নহ'লে। মেগী খালে পেট নভৰে। ৰুটি আৰু বাটাৰ। পেট বেয়া নহ'ব নেকি ৰুটি বাটাৰ খালে? আলু ভাজি আৰু ভাত। আলু বেছি নাই নহয়। অলপ হ'লেও হ'ব, বনাই দিয়া। নাই নাই, ৰাতি ভোক লাগিব দেই। তেন্তে পিজ্জাকে বনাই দিয়া। মাইক্ৰৱেভ বেয়া হৈ গৈছে, পিজ্জা কেনেকৈ বনাম? কিবা অলপ সিজাই দিয়া আৰু তেন্তে। কিন্তু প্ৰেছাৰ কুকাৰৰ হুইচেলটো বিচাৰি পোৱা নাই। কি ৰান্ধিবা তেন্তে? তুমি যি ৰান্ধিবলৈ কোৱা। হেই, নাখাওঁ ভাত চাত মই, তুমিয়ে খাই থাকা।